যে কাৰ্বিসকলে তেওঁলোকৰ অধিকাৰ পাওঁ পাওঁ অৱস্থাত আকৌ নোপোৱা হৈ যায়। কেলে? তাৰ কাৰণটো হ'ল আপোনালোকৰ বহু নেতাৰ ২ নম্বৰী ৰাজনীতি। মই সেইকাৰণে আপোনালোকক ক'ব খুজিছো, আপোনালোকে 244A পোৱাটো মোৰ বাহিৰে চাগে অসমীয়া মানুহে ছাপৰ্টে নিদিব, ক'ব যে এইটো কেলে কৈছো বুলি ক'ব। কিন্তু মই কওঁ যে আপোনালোকে 244A পাব লাগে। আপোনালোকৰ কাৰণে সংবিধানত এইটো লিখি থোৱা আছে, আপোনালোকক সেই অধিকাৰ দিব লাগে। এইটো মই অকল কাৰ্বি মানুহৰ আগত বা কাৰ্বি আংলঙৰ মানুহৰ আগত কোৱা নাই, মই এছেম্বলিটো এইটো কৈ দিওঁ, গুৱাহাটীতো কৈ দিওঁ, শিৱসাগৰতো কৈ দিওঁ যে আমাৰ ইণ্ডিজিনিয়াছ ট্ৰাইবেল মানুহ কাৰ্বিসকলৰ লগত ডিমাছাসকল আৰু আজি নাগা মানুহ বহুত আহিছে, ইয়াতে নাগা মানুহ আহিছে, লোঠাও আহিছে আৰু লেংমাও আহিছে, হয়নে নহয়? আদিবাসী লোক আহিছে। মই সকলোকে কৈছো যে কাৰ্বি আংলঙত 244A দিয়াটো মই সমৰ্থন কৰো। স্পষ্টকে সকলোৱে কৈ দিব পাৰে। মোক কাইলৈ ক'ব যে ই ভিলেই, ই কাৰ্বিবিলাকক স্বায়ত্ব শাসন দিবলৈ যায়, এনেকে ক'ব ই, হয় মোক গালি দিব। কিন্তু মই একদম দৃঢ়তাৰে আপোনালোকৰ সন্মুখত কৈ গৈছো যে 244A মই ছাপোৰ্ট কৰো। আৰু সেইকাৰণে আপোনালোকে ন অট'নমাছ ষ্টেট নৰ ৰেছ বুলি, ন অট'নমাছ ষ্টেট নৰ ৰেছ বুলি যেতিয়া শ্লোগান দিয়ে, তেতিয়া ময়ো একেলগতে আপোনালোকৰ হাতৰ মুঠি ওপৰলৈ তুলি একেলগতে কওঁ যে ন অট'নমাছ ষ্টেট নৰ ৰেছ দেই। এইটো একদম স্পষ্টকে কৈছো, অসমত আৰু কোনো মানুহে ইমান স্পষ্টকে এইটো কথা ক'ব নোৱাৰে। মই খাটাংকে আপোনালোকক ক'ব পাৰো। মই কিন্তু আপোনালোকক এইটো ছাপোৰ্ট দিওঁ, আৰু কোনোবাই মোক ভাল পালে বেয়া পালেও মই ফেডাৰেলিজিমত বিশ্বাস কৰো। ফেডাৰেলিজিমত মই বিশ্বাস কৰো। ক্ষমতা দিল্লীৰ হাতত নহয়, দিছপুৰৰ হাতত নহয়, জনতাৰ হাতলৈ আহিব লাগে, এইটোত বিশ্বাস কৰো। আৰু সেইকাৰণে মই কাৰ্বিসকলৰ 244A ছাপোৰ্ট কৰো। এইটো ক্লিয়াৰিফাই সকলোকে কৰি দিছো দেই। ডিমাছাসকলৰ ক্ষেত্ৰতো একেই ছাপোৰ্ট কৰো। এতিয়া আচলতে আমি আচলতে এতিয়া 6th শিডিউল সম্পৰ্কে আলোচনা কৰোঁতে এইটো জনা দৰকাৰ যে 6th শিডিউল কি। 6th শিডিউল হ'ল মিনি কনষ্টিটিউশ্যন। ছাৰ 6th শিডিউল হ'ল মিনি কনষ্টিটিউশ্যন। ইয়াত এইখন কিতাপত ছাৰ, এইখন কিতাপে 6th শিডিউলৰ ওপৰত আটাইতকৈ ভাল কিতাপ ছাৰ। জাষ্টিছ BL খানচাৰিয়াই কৈছে, সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ তেখেতে কৈছে 6th শিডিউল হ'ল মিনি কনষ্টিটিউশ্যন। আৰু চিফ জাষ্টিছ হিদায়তুল্লাই কৈছে যে চিফ শিডিউল হ'ল কনষ্টিটিউশ্যন উইদিন কনষ্টিটিউশ্যন। গতিকে আমি এই চেঞ্জটো বুজি পোৱা দৰকাৰ যে ভাৰতৰ সংবিধানে যেনেকৈ 370 অনুচ্ছেদ দিছিলে, তাতকৈ গুৰুত্বপূৰ্ণ আমাক অনুচ্ছেদ দিছে 6th শিডিউল। গতিকে এই 6th শিডিউল আমাৰ ষ্টেট উইদিন ষ্টেট, আৰু সেইকাৰণে বিয়ণ্ড 6th শিডিউলৰ কথাটো যে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কৈছে, যদি বিয়ণ্ড 6th শিডিউলৰ কথা ক'ব লাগে তেতিয়াহ'লে আমাৰ কাৰ্বি আংলং, উত্তৰ কাছাৰ আৰু BTADক আমি ভাৰতৰ সংবিধানৰ 244Aৰ অধীনত আমি 244Aৰ অধীনত ছাৰ আমাৰ প্ৰকৃত যিটো স্বায়ত্ব শাসন, সেই স্বায়ত্ব শাসন ষ্টেট উইদিন ষ্টেটৰ ব্যৱস্থা কৰিব লাগিব ছাৰ। ঠিক আছে, এইটো হ'ল যদি সঁচাকে বহু সমস্যাৰ স্থায়ী সমাধান লাগে, তেতিয়াহ'লে মই এটাই কথা, এটা বাক্য ছাৰ ক'ব পাৰোনে? এটা বাক্য কওক। 1967 চনত ইন্দিৰা গান্ধীয়ে তেতিয়াই ভাৰতক ফেডাৰেল ভিত্তিত পুনৰ্গঠন কৰিবৰ কাৰণে আৰু পাহাৰীয়া অঞ্চলবিলাকত অসমৰ প্লেইনছ এৰিয়াৰ নিচিনাকে সমান মন্ত্ৰীসভা তৈয়াৰ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলে। আচলতে যদি এই জাতি সমস্যাৰ সমাধান কৰিব লাগে, তেতিয়াহ'লে BTR, কাৰ্বি আংলং আৰু ডিমা হাছাওটো আমাৰ দিছপুৰৰ নিচিনা একেই মন্ত্ৰীসভা গঠন, একেই ক্ষমতাৰ মন্ত্ৰীসভা গঠন কৰাটোতে একমাত্ৰ সমাধান লুকাই আছে ছাৰ। এই দিশটোলৈ আমি আগবাঢ়ি যাব লাগিব আৰু তেওঁলোকক প্ৰকৃত অৰ্থত ষ্টেট উইদিন ষ্টেট ছাৰ এইটো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, বা কনষ্টিটিউশ্যন উইদিন কনষ্টিটিউশ্যন দিয়াৰ ব্যৱস্থা হ'ব।